खुलुमबाय रायजो राजाफोर जोंना बिश्वजित दैमारि सारा माखासे बिटिआरनि खुंगिरिफोर जायखौ बिराद मानसिफोरानो अनसायो आरोखि बिनि सापर्टआव दं बिसोरो बिटिआरखौ माबायदि खुंगासिनो दं बिनि खेंफोरथि होदों आरोखि जोंना बिश्वजित दैमारि सारा लोगोफोर नायलांनि जों बे खेंफोरथिफोरा माबायदि আজি বিটিচিৰ পৰা 800 পৰা আজি 1000 কোটিতকৈ বেছি টকা দিয়া হৈছে কিন্তু প্ৰত্যেক বছৰে 200-300 কোটি টকা খৰচা কৰিব নোৱাৰা হৈ আছে অথচ বিটিচিৰ বহুত সমস্যা আছে আৰু এই সমস্যাবিলাক থকাৰ পিছতো পইচা ঘূৰি গৈ আছে পইচা ঘূৰি যোৱাৰ কাৰণটো হ'ল যে ইয়াত আমি সিস্টেমেটিক্যালি কামটো কৰিব পৰা নাই মই ভাবো চৰকাৰ যিয়ে নহওক বিটিচিৰ দৈনন্দিন যেটো সমস্যা ৰাইজে সন্মুখীন হৈ থাকে এই সমস্যাবিলাক সমাধানৰ কাৰণে ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰ আজিলৈকেও মই দেখি আছো যে বিটিচিৰ প্ৰশাসনিক ব্যৱস্থাটো মানে সম্পূৰ্ণ হৈ উঠা নাই আজি বিটিচিৰ আমাৰ নিজাববীয়াকৈ আমি বিধায়িনী প্ৰক্ৰিয়াটো নিজে নিজৰ মতে কৰি ল'ব পাৰে যিকোনো আমাৰ যিখিনি ডিপাৰ্টমেণ্ট দিয়া হৈছে এই ডিপাৰ্টমেণ্টৰ মানে ৰুল ৰেগুলেশ্যন এক্টবিলাক নিজে ফ্ৰেম কৰিব পাৰে নিজে কাম কৰিব পাৰে কিন্তু বিটিচিৰ আমাৰ এই বিধায়িনী ব্যৱস্থাই এতিয়ালৈকে ঠিক হোৱা নাই বিধানসভা আজিলৈকে সম্পূৰ্ণ হোৱা নাই মানে বিধানসভা সেক্ৰেটাৰিয়েটটো সম্পূৰ্ণ হোৱা নাই সকলো खोनाबायना रायजोफोर बिश्वजित दैमारि सारा मा बुंखो बोसोरावनो बेसेबां रां फैयो खिन्थु जोंनि बिटिआरनि सेफ मानगोनां प्रमद बर' सारा दा बेफोर फैसाखौ माबायदि बाहायनो रोङा बिराद साननो गोनां बाथ्रा साराबो एसे दुखु मोननाय फोरमायदों आरो रागा जोंनाय फोरमायदों आरोखि नायलायबावसै लोगोफोर जों सारा मा बुंबावो অফিচাৰ নাই বিধানসভাত আমাৰ যিমানখিনি বিভাগৰ কাম কাজ হৈ আছে এইবিলাক চোৱা চিতা কৰাৰ কাৰণে বিধায়িনী কমিটি আমাৰ সম্পূৰ্ণ হৈ উঠা নাই মানে যিবিলাকে সদায় পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে মনিটৰ কৰি থাকিব লাগে মানে সেইবিলাক কমিটি কৰিব পাৰে কাৰণ অফিচাৰ নাই তাত ষ্টাফ নাই এইখিনি কৰিব পাৰে এইটো যেতিয়ালৈকে নকৰে 39টা বা 40টা বিভাগটো যদি আমি কাম কৰিব লাগে তেতিয়া হলে বিধায়িনী প্ৰক্ৰিয়াটো ভালদৰে কৰিব নোৱাৰিব হেতু প্ৰয়োজন আছে যেহেতু সাংবিধানিকভাৱে এতিয়া বিটিচি সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে অসম চৰকাৰৰ এই দিয়া ডিপাৰ্টমেণ্টৰ ওপৰত কোনো তাৰ আইন কানুনে ইয়াত আপোনাৰ মানে কভাৰ নকৰে এতিয়া বিটিচিৰ নিজস্ব আইন কানুনবিলাক মানে ঠিক কৰি ল'ব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নিয়ম কানুনকে ইয়াতে এডপ্ট কৰি ফেলে কামবিলাক কৰি থাকিবলগীয়া হৈছে যাৰ কাৰণে বিভিন্ন অসুবিধাৰ মাজে মাজে আহি আছে আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিং আৰবান ডিপাৰ্টমেণ্টৰ বিটিচি ট্ৰান্সফাৰ সাবজেক্ট কিন্তু আজিলৈকে কোনো মিউনিচিপালিটিৰ টাউন কমিটিৰ ইলেকশ্যন পাতিব পৰা নাই আৰু তাৰ কাৰণে চেণ্ট্ৰেল পুঁজিটো পাবলৈ সক্ষম হোৱা নাই আৰু নিৰ্বাচন যদি পাতিব লাগে তেতিয়া লেজিসলেশ্যন কৰিব লাগিব তাতে বিধায়িনী মানে ব্যৱস্থাটো আমি কৰি ল'ব লাগিব আইন বনাই ল'ব লাগিব আৰু তেতিয়া আমি নিৰ্বাচন পাতিব পাৰিম আৰু তেতিয়াহে টাউন এলেকাটো আমি ডেভেলপ কৰিব পাৰিম আৰু যেতিয়ালৈকে টাউন এলেকা ডেভেলপ নহয় টাউনতে যেহেতু আমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো মানে ব্যৱস্থাটো থাকে তো সেই ব্যৱস্থাবিলাক আমাৰ ভাল নহ'ব গতিকে মাটি বাৰীৰ ক্ষেত্ৰত আমি আইন কানুন ভালদৰে বনাব নোৱাৰাৰ কাৰণে মেকানিজমবিলাক আমি ঠিক কৰিব নোৱাৰাৰ কাৰণে এতিয়ালৈকেও মাটি বাৰীৰ ক্ষেত্ৰত বিটিচিৰ জনগণই সদায় ট্ৰান্সফাৰ কৰা কিনা বেচা কৰা হেতৰ ক্ষেত্ৰত বহুত খেলিমেলি হৈ আছে গতিকে তাৰ কাৰণে ব্যৱস্থাটো যদি হ'ব লাগে প্ৰশাসনিক ব্যৱস্থাটো আমি ভালদৰে তাত এষ্টাব্লিছ কৰিব লাগিব বিভিন্ন বিভাগবিলাকতো আমি সিস্টেমটো কৰি ল'ব পৰা নাই যে আজি ডিস্ট্ৰিক্ট অফিচবিলাকত বিটিচিৰ ৰাইজে ডিপাৰ্টমেণ্টৰ ওচৰত গলিও তাতে কোনো তেনেকুৱা ধৰণৰ সিদ্ধান্ত নহয় বা তাত উদ্যোগ নলয় বিটিচি কোকৰাঝাৰৰ পৰাই হৈ আহা নাই বুলি বিভিন্ন জিলাৰ অফিচাৰবিলাকে কৈ ফালে কোনো দায়িত্ব নলয় গা এৰি থাকে গতিকে সেই গোটেইবোৰ সিস্টেমটো যেতিয়ালৈকে ঠিক নকৰে তেতিয়ালৈকে যিমানে বিভাগ নিদিয়ক যিকিয়ানি পুঁজি
जोंना बिस्वजित दैमारि सारा बिराद मोजां खोथा होलांबाय आरो बोसोनबो होलांबाय, नाथाय बेफोर बोसोनफोरखौ प्रमद बर'आ मावनो हागोन ना हाया मिथिया। खिन्थु एबार इलेक्सनाव मा जायो, सरकारा सोलायनोबो हागौ। सिगां टाइमफोराव मानो बेफोरखौ मावनो हायाखै प्रमद बर'आ? एथ' थाखा फैसा फैबाय, बोसोरै एथ' थाखा फैसा फैयो, होमबाबो प्रमद बर'आ बेफोरखौ मावनो हायाखै। आसरित खोथा ना लोगो। कमेन्टआव खोन्थाहर नोंसोर मा सानो लोगोफोर, आरो भिडिअखौ मोजां मोनोब्ला आरो नायबावनो लुगैयोब्ला कमेन्ट एन्ड शेयार खालामना हो।